So guys, welcome to my new vlog. এতিয়া যাবলৈ মই ওলাইছোঁ আমাৰ গাঁওখনলৈ আৰু অলপমান খোজকাঢ়ি আহোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। নেশ্যনেল হাইৰোড অকণমান খোজকাঢ়ি আহোঁ। আজি বহুতখিনি গৰম দি আছে, যিহেতু ৰ'দো দিছে। এই গৰুবিলাকে আহি ইমান ডিষ্টাৰ্ব কৰে। এতিয়া গৈ বাগিচাত সোমাব। গৰুবিলাক পালে কিন্তু এৰি এৰি দিয়ে। আজি বহুতখিনি গৰম, যিহেতু ৰ'দো দিছে। অকণমান গাঁওখনত ঘূৰি আহোঁ। ৰাস্তাটো কিবা ভাল কৰি আছে, প্লাষ্টাৰ কৰি আছে। আগত বৰষুণৰ কাৰণে মানে উঠি গৈছে, যিবিলাক মানে পাকা কৰিছিল আগতে, পানীৰ কাৰণে উঠি গৈছে। এতিয়া আৰু দি আছে ভালকৈ, একদম আগত আছে। ভেড়া ছাগলী পোৱালি আছে দুটা, সৰু সৰু। এই চাম কি ধুনীয়া লাগিছে, মৰম লাগি আছে। একে একে দুটা আৰু ডাঙৰ ডাঙৰ তিনিটা আছে। অলপমান সন্মুখত SSB কেম্পটো আছে আৰু SSB কেম্পৰ কাষতে এটা কালী মন্দিৰ আছে, ৰাস্তাৰ কাষতে আছে। এতিয়া মই গৈ আছোঁ আমাৰ গাঁওখনত। এজনী বাইদেৱে ছাতি লৈ কৰবাৰ পৰা আহি আছে। এইজনী বাইদেউজনী। সৌটো কালী মন্দিৰটো SSBৰ সন্মুখত, সেইটো চাওক, ৰাস্তাৰ কাষতে আছে। SSB কেম্প সেইটো চাইডত, আৰু মই যাম আমাৰ গাঁওখনত। এইটো SSB কেম্প সিফালেদি, আৰু মই গৈ আছোঁ এই আমাৰ গাঁওখনত ইফালেদি। এইটো BSNL অফিচ। এইটো চাওক, আমাৰ দোকানৰ সন্মুখত এইটো BSNL অফিচ। আৰু মই যাম এতিয়া আগৰ সেইটো ৰাস্তা দি। আৰু এইটো আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ। কাষৰে খুৰী গৰু বান্ধিব গৈ আছে এতিয়া। আৰু ইয়াৰ দোকানবিলাক বন্ধ। আৰু এইখনে হৈছে আমাৰ খাৰিজা দলাইগাঁও পাৰ্ট 2। আমাৰ গাঁওখন চাওক, গাঁওখনৰ পৰিৱেশটো একদম পুৰা ঠাণ্ডা, কোনো গণ্ডগোল নাই। সকলোৱে ঘৰে ঘৰে এতিয়া, যিহেতু গৰম, সকলোৱে ফেনৰ হাৱা খাই আছে ৰুমৰ ভিতৰত, যিহেতু ইমান গৰম। গাঁৱৰ পৰা আহি আছোঁ। গাঁৱৰ ভিতৰত যোৱা নাছিলোঁ, অলপমান গৈছিলোঁ। আৰু এইটো বড়োসকলৰ ব্ৰহ্ম মন্দিৰ। এইটো
হোষ্টেলৰ সন্মুখত আছোঁ অকণমান খোজকাঢ়ি আছোঁ আজিকালি ফ্লাইঅভাৰতো যাব নোৱাৰোঁ ইফালেদি বহুত গাড়ী যায় আগতে গৈছিলোঁ নেশ্যনেল হাই ৰোডতে আছোঁ মই মোৰ ল'ৰাজনে আগবাঢ়ি আহি আছে আজি সোনকালে আহিছে খেলি গৈ আছোঁ মই কিষাণ বজাৰত চব্জি আনিব লাগে কিষাণ বজাৰ সন্মুখত
সৌখন দেখুৱাই দিছোঁ। জানপাৰা এইখন এইবিলাকতে খোজকাঢ়ি থাকোঁ আৰু দূৰতনো ক'ত যাম। আজিকালি দূৰত নাযাওঁ, ওচৰতে খোজকাঢ়ি থাকোঁ। এজনী আইতায়ে পুৰা বিচি আছে, ইমান গৰম আৰু ফেনৰ হাৱানো কিমান খাব, গৰম হৈ যায়। শিৱ মন্দিৰ, আইতাই হাতেৰে বিচি আছে, গৰম সেয়েহে মই আছোঁ এতিয়া উজান পাৰাত, পুৰা হাতেৰে বিচি আছে। চাওক চন্দ্ৰ দাদা খোজকাঢ়ি আছে, যিহেতু গৰম চলি আছে সেয়েহে অলপমান খোজকাঢ়ি আছে। চন্দ্ৰ দাদা খোজকাঢ়ি আহিল, গৰম যিহে না, তাকেতো এইজনী লাজ কৰি আছে, আইতাজনীয়ে বিচি আছে ৰাস্তাত ওলাই, গৰম যিহেতু সেয়েহে, আৰু ফেনৰ বতাহ কিমাননো খাব, গৰম হৈ যায় সেয়েহে। চাওক হাতেৰে পুৰা বিচি আছে থিয় হৈ। এতিয়া আছোঁ মই উজান পাৰাত, আৰু এজনী ভণ্টি আপোনাক দেখুৱাইছোঁ। এইজনী চাওক কৃষ্ণা ভণ্টি, গৰমত কি কৰিব উপায় নাই, বিচি আছে, মুখখন নেদেখায়, বিচি থাক ঠিকছে। এতিয়া মই উজান পাৰাৰ দোকানত আহি পালোঁ, ইয়াতে চব্জি পোৱা যায়, এইখন দোকানৰ পৰা মই লৈ যাওঁ। এই চাওক তাজা তাজা বস্তু আছে, সকলোখিনি পায় ইয়াতে, ৰেচনৰ পৰা শাক চব্জি। আৰু মালিক হৈছে এজন ভাইটি, এই দুজন ভাইটি, আৰু বিচি থকা ভণ্টিজনীয়ে আকৌ আহিছে মোৰ পিছে পিছে লুকাই আছে, মই দেখুৱাই আছোঁ আপোনালোকক। এইজনী চাওক মুখখন নেদেখাই লাজ কৰি আছে। ভাইটিয়ে বহি আছে কালভাৰত, কি কৰিব বেচেৰা, গৰম যিহেতু। এতিয়া মই অলপকৈ আহি পালোঁ শ্ৰী শ্ৰী কালী মন্দিৰৰ ফিল্ডলৈ, কাৰণ কিয় ইয়াতে আহি বহুতখিনি ভাল লাগে মনটো, যিহেতু মা কালী মন্দিৰটো ইয়াতে আছে, ভাল লাগে। আৰু সৰু সৰু ল'ৰাবিলাকে খেলি আছে, সেয়েহে মানে নোহোৱাকৈ থাকিবই নোৱাৰিলোঁ, আহিয়ে পালোঁ মই। আহোঁতে কালী মন্দিৰত আহিয়ে পালোঁ মই, আৰু ইয়াতে খেল চলি আছে, সৰু সৰু ল'ৰাবিলাকে খেলি আছে। আজি আৰু বেছিকৈ ওলাইছে গাঁৱৰ ল'ৰাবিলাকে। এই চাওক খেলি আছে, ফুটবল। আৰু সন্মুখত খেল চাই আছে, এইবিলাক খেলি আছে চাওক। খেল চাই আছে।